এতিয়া এটাই বিচাৰো আমি ঘৰৰ মানুহখিনি এটাই শান্তি পাম যদি তেওঁলোকক গ্ৰেপ্তাৰ কৰে তেওঁলোক যে মাৰিছে এইকেইটা মানুহ এই 5জন মানুহ বাইদেউ যিখিনি মানুহৰ কথা ক'লে নামকেইটা ক'লে তেওঁলোকে মাৰিছে আমি জানো তেওঁলোকে মাৰিছে মাৰাটো হয় আৰু মই যোৱাকালি চাইছোঁ তাইক যেনেকুৱা ইয়াতে গাঠুৰ ওপৰত এইখিনিত ৰথেদি হানা চিন আছে ৰথেৰে হানা চিন আছে আৰু এইবিলাক পুৰা দাগি দাগি আছে মাৰা চিন আছে গতিকে তাইক অত্যাচাৰ কৰি মাৰাটো হয় অত্যাচাৰ মানে তেওঁ SP মাইডামে মানে তেওঁক বহুত টৰ্চাৰ কৰি থাকে শান্তি নিদিয়ে এইটোৰ পৰা সেইটোৰ পৰা সেইটো নাইট ডিউটিকো লৈ যায় দিনতো লৈ যায় মুঠতে ৰেষ্ট নিদিয়ে ছোৱালীজনী গতিকে ৰেষ্ট নিদিয়ে তাৰপিছতে তাই বহুত টেনশ্যনত আছে সেইদিনাখনে বহুত টেনশ্যনত আছে SP বাইদেউ মানে বহুত কথা শুনাই থাকে যা তা ব্যৱহাৰ কৰি কেনে তাই কৰে মাৰা দাগবিলাক এইবিলাক দেখিছোঁ এইবিলাক ভৰি হাতবিলাকক দেখিছোঁ মাৰা দাগ কিন্তু এতিয়ালৈকে আমাক পষ্টমৰ্টম কৰাখিনি দিয়া নাই কাগজ পত্ৰ ৰিপৰ্টবিলাক দিয়া নাই তেওঁলোকে যে লাষ্টত দিব আহিছে পষ্টমৰ্টম ৰিপৰ্ট দিব লাগে মোবাইল দিব লাগে আৰু যিখিনি বাইদেউৰ পৰা টকা পইচা লৈ গৈছে সেইখিনি আমি পাব লাগে সেইখিনি আমাক দিব লাগে অতি সোনকালে দিব লাগে আৰু মোবাইলত যিটো নম্বৰবিলাক ডিলিট কৰিছে তেতিয়া আমি আৰু একদম পুৰা গম পাই যাম যে তেওঁলোকৰ এইটো কাৰ্যকৰী তেওঁলোকে যে বস্তুখিনি লৈ গৈছে বাইদেউৰ পৰা তেওঁলোকেতো একো লেখা প্ৰমাণ পত্ৰ দি জনাইছে কি লৈ গৈছে জোনৰ পৰা কি লৈ গৈছে তেওঁলোকেতো দিব লাগিছিলে আৰু টিপছবিটো কি লোৱাৰ কাৰণ কি আৰু ঘৰত গৈ কিনে তেওঁলোকে এনেকুৱা অত্যাচাৰ কৰি টকা পইচা লুটি লৈ আনা কি তেওঁলোক দুকা দি কাম কৰিছে হয়নে নহয় দুকাই দি কাম কৰিছে তেওঁলোকে আৰু এনেকুৱা কাম কৰিছে যেন মানে প্লেন কৰি কিনে তাইক মাৰিছে মাৰি কিনে গৈ কিনে তেওঁলোকে আৰু ঘৰত অত্যাচাৰ কৰিছে এনেকুৱা অত্যাচাৰ কৰিছে মানুহে মানে কথাখিনি কোৱা নাই যে এনেকুৱাকৈ আপোনাৰ ছোৱালী এক্সিডেণ্ট হৈছে ক'ব যদি নোৱাৰে যে মৰিছে বুলিও ক'ব নোৱাৰে যদিকে তো এক্সিডেণ্ট হৈছে আমি হস্পিটেলত ৰাখিছোঁ সেনেকুৱা এটা শব্দটো ক'ব লাগিছিলে আৰু তেওঁলোকে এইখিনি জনাব লাগিছিলে যে কি আছিল অমৰজ্যোতি ৰাভা আভৰজ্যোতি ৰাভা তেওঁতো লগত থকা বুলি কৈছিলে তেওঁতো এবাৰো টাচ কৰা নাই আমাৰ ঘৰৰ মানুহৰ লগত মই থানালৈকে গৈছোঁ ছোৱালীজনীক চাবৰ কাৰণে তেতিয়াও অমৰজ্যোতি ৰাভা আহি কিনে ক'ব লাগিছিল মাহিদেউ ছোৱালীজনী আভৰজ্যোতি ৰাভাই ক'ব লাগিছিলে যে মাহিদেউ তাইতো মোৰ লগতে কালি ইমান টাইমলৈকে আছিলে ইমান টাইমৰ পৰা তাইতো এনেকৈ গুচি গ'ল যাওঁতে এনেকৈ এক্সিডেণ্টটো হ'ল এনেকুৱা শব্দ এটাতো উচ্চাৰণ কৰিব লাগিছিলে এতিয়ালৈকে নাই এতিয়ালৈকে মানে মোবাইলটোৱে নাই এতিয়া মোবাইলটোৱে সিহঁতে ৰাখি দিছে দুটা মোবাইল এটা নাইপাত্তা কৰি দিছে আৰু এটা আছে বুলি কৈছে মই যোৱাকালি সুধিলোঁ যে মোবাইলটো দিয়ক মোবাইলটো থানাত আছে বুলি কৈছে থানাত কিয় থাকিব যদি মানুহজন ইয়াতে লাষ্টটো যদি ইয়াতে আনিব পাৰিছে তেওঁলোকে মোবাইলটো তাতে ৰখাৰ প্ৰয়োজন কি হয়